অখিল গগৈ আপোনাৰ কি মহিমা, মুখ্যমন্ত্ৰীক পানীত নমাইহে চাৰিলা। মুখ্যমন্ত্ৰীক অৱশেষত পানীত নমালে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী এতিয়া সকলো গুণে বান বিধ্বস্ত অঞ্চলত গৈ তেওঁ পৰিদৰ্শন কৰিছে। সেইটো এটা ৰাজনীতি যিয়ে নকওক কিয়, আজি সকলোৱে কৈ আছে এতিয়া কি হল, মুখ্যমন্ত্ৰীক একেবাৰে ধৰি বান্ধি হাঁহি ধেমালি কৰি কথা পাতি আছে, দুয়ো একেলগে গৈ যি বান পৰিস্থিতি আপোনালোকে পৰিদৰ্শন কৰিছে। কিন্তু তেনে ক্ষেত্ৰত এই যে সমালোচনাবিলাক কৰি থাকে কিয়? কিন্তু কি কৰিব ভাই, যিহেতু সমষ্টি অখিল গগৈৰ, গতিকে মুখ্যমন্ত্ৰীকটো কিছু পৰিমাণে হলেও তেল টাপুলি মাৰিবই লাগিব, তেওঁকতো আৰু বেয়া কৰিব নোৱাৰি। এইখিনি সময়ত বান বিধ্বস্ত মানুহৰ কাৰণে সকলোৱে মিলি, ৰাজনীতিৰ ঊৰ্ধত গৈ সকলোৱে মিলি কামখিনি সমাধান কৰাটো উচিত। শেষত যিয়ে নহওক মুখ্যমন্ত্ৰী আজি পানীত নামিল।